কিন্তু মই বেছিনে আছোঁ খালি আমি অন্য এখন খাবলৈ গৈ আছোঁ তাৰ আগতে আজি শাক কুটা চাই লওক এইপিনে শাক কুটি আছে আজি হৈছে নেক্সট ডে আৰু এতিয়া চাই যাওক আৰু ভিডিঅ'টো কিছু নিয়ম চলি আছে এইপিনে ভাত বনাই আছে সেইকাৰণে অলপ দুখাই দিলোঁ আৰু এনেকৈ মানে খোৱা আৰম্ভ কৰি দিল ভাত ওরে পানিতে ঢালি ঢুলে হল ৰজা পৰিচিত কৰিছিল যে নন্দ গোপসকলৰ ৰজা তেওঁ কংসৰ পৰবলীয়া ৰজা বছৰৰ মূৰত এতিয়া নাম গানটো আৰম্ভ কৰিব এতিয়া মানে নাম গানটো শেষ পাল যদিহে এই ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইবটো কৰি দিয়ক